আন এটা গুৰুত্বপূৰ্ণ খবৰ ছ'চিয়েল মিডিয়াত উৰা বাতৰি তামিলনাডুৰ পৰিস্থিতিক লৈ আতংকিত হোৱাৰ কাৰণ নাই বুলি কৈছে এজন যুৱকে ইজনৰ পিছত সিজন তামিলনাডুত থকা অসমীয়া যুৱকৰ ভিডিঅ' প্ৰেৰণ আমি ঠিকেই আছো সকলো ঠিকেই আছে তামিলনাডুত একাংশ লোকে ছ'চিয়েল মিডিয়াত উৰা বাতৰি বিয়পাইছে কোনো লোক আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি কৈছে সেই যুৱকে মই তামিলনাডুৰ পৰা কৈ আছো মোৰ ঘৰ অসম নগাঁও ডিষ্ট্ৰিক্ট তামিলনাডু যেটো ফেচকলৰ কথা নিউজত আহি আছে আমি আজি দুটা মানুহ বাইক লৈ পেলাই কয়ম্পুটুৰ পৰা তিৰুপুৰলৈকে দিনটো ঘূৰিলোঁ ৰাস্তা ইমান চিনি নাপাওঁ হয় লোকেশ্যন মাৰি মাৰি গৈছোঁ গ'লেও ৰাস্তা ইমান চিনি নাপাওঁ ভালকৈ বুজি নাপাওঁ কিন্তু লোকেল মানুহৰ তাত সুধিছোঁ তামিলৰ তাত সুধিলোঁ ৰাস্তা দেখাই দিছে কিবা গণ্ডগোলৰ কথা আমি একো গম নাপাওঁ আমি তামিলনাডুৰ পৰা থাকি পেলাই গম নাপাওঁ কিন্তু আমাৰ অসমৰ কেইটামান ইউটিউবাৰ আছে সিহঁতে অসমত থাকি পেলাই কেনেকুৱা নিউজ বনাইছে যে অসমৰ মানুহবিলাক ধৰি ধৰি মাৰি আছে কিন্তু আমি গম নাপাওঁ একো গম নাপাওঁ আমি কয়ম্পুটুৰতে কাম কৰি আছোঁ সেই ইউটিউবাৰকেইটা অলপ পইচাৰ কাৰণে এনেকুৱা নিউজ বনাই আছে যাতে আমাৰ মানুহ বিপদত পৰে বা আমাৰ মানুহ বুলি নহয় অসমৰ মানুহ যিমান আছে সবেই যে বিপদত পৰে আমিও আমাৰ অসমৰ পৰা আমি 6টা মানুহ কাম কৰি আছোঁ ইয়াৰ ভিতৰত 3টা মানুহ অসমীয়া ল'ৰা আমি সবেই একেলগতে কাম কৰি আছোঁ তামিলনাডুত কিন্তু এইবিলাক সব ভুৱা খবৰ কিন্তু আমাৰ অসমৰ যিকেইটা ইউটিউবাৰ আছে সেইকেইটাক ধৰি পেলাই পুলিচে ধৰি পেলাই সেইকেইটাক শাস্তি দিব লাগে যে এনেকুৱা নিউজ কিয় বনাই আছে আমি তামিলনাডুত থাকি পেলাই গম নাপাওঁ সিহঁতে অসমৰ পৰা থাকি কেনেকুৱা গম পায় যে ইয়াত মানুহ মাৰি আছে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ আন জিলাতো চলিব উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ জিলা উপায়ুক্তসমূহলৈ নিৰ্দেশ জাৰি কৰিছে আন জিলাত জলাশয়সমূহত চলা সকলো বেদখলৰ তথ্য যুগুত কৰিবলৈ নিৰ্দেশ দিছে হিমন্ত চৰকাৰে বিগত 15 বছৰত হোৱা বেদখলৰ তথ্য যুগুত কৰিবলৈ নিৰ্দেশ দিলে ৰাজ্য চৰকাৰে 7 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উপায়ুক্তসকলক জলাশয়সমূহত চলা বেদখল উচ্ছেদৰ মাষ্টাৰ প্লেন প্ৰস্তুত হিমন্ত চৰকাৰৰ নন ষ্টপ উচ্ছেদ চলিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ আন জিলাতো চলিব বিশেষ উচ্ছেদ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 6 জিলাত অনুষ্ঠিত হ'ব বিশেষ টেট এক্সাম 30 এপ্ৰিলত অনুষ্ঠিত হ'ব এই বিশেষ টেট পৰীক্ষা কোকৰাঝাৰ চিৰাং বাক্সা ডিমা হাছাওত হ'ব বিশেষ টেট পৰীক্ষা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ'ব এই বিশেষ টেট পৰীক্ষা শিক্ষা বিভাগে বিশেষ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া 6 জিলাত অনুষ্ঠিত হ'ব এই বিশেষ টেট পৰীক্ষা অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅটো লাইক এণ্ড শ্বেয়াৰ কৰি দিয়ক আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়াক চূড়ান্ত অপমান মহাৰাষ্ট্ৰৰ বিধায়কৰ ৰেডিশ্যন ব্লুত আতিথ্যলৈ যোৱা বিধায়কে অসমীয়াৰ সন্দৰ্ভত কৰিলে চূড়ান্ত অপমানসূচক মন্তব্য মহাৰাষ্ট্ৰৰ নিৰ্দলীয় বিধায়ক বাসু কাডুৱে চূড়ান্ত অপমানসূচক কৰিলে মন্তব্য মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াতেই অপমানসূচক মন্তব্য কৰিলে বাসু কাডুৱে অসমৰ মানুহে কুকুৰ বক্ষণ কৰে বুলি কৈছে বাসু কাডুৱে কুকুৰৰ জন্ম নিয়ন্ত্ৰণ কৰিবলৈ অসমলৈ পঠিয়াই দিয়ক বুলি কৈছে বাসু কাডুৱে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ সৰ্বানন্দ সোণোৱালৰ আন এক অতি তাৎপৰ্যপূৰ্ণ মন্তব্য লোভে পাপ পাপে মৃত্যু এই কথা কৈছে সৰ্বানন্দ সোণোৱালে সমাজত যিসকল মানুহ অতিমাত্ৰা লোভীয়া হয় সেইসকলেই বিপদত পৰে গুৰু গুহাই নীতি নিয়ম নামানি কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে তেওঁলোক সদায় অশান্তিত থাকে যেতিয়া আমি অধিক স্বাৰ্থপৰ হওঁ তেতিয়াই অশান্তি হওঁ এই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ অশান্তি কেতিয়া হয় যেতিয়া আমি অধিক স্বাৰ্থপৰ হওঁ লোভেই পাপ পাপেই মৃত্যু এই কথাবিলাক ডাকৰ জন্মটো বৰপেটাতে হৈছিল নহয় ইমান সুন্দৰ কথা কৈ গৈছে আজিও মই ভাবোঁ যে সঁচা কথা যিবিলাক মানুহে সমাজত অতিমাত্ৰা লোভীয়া হয় ই বিপদত পৰে লোভীয়া বেছিকৈ খালেও অধিক ভোজন পেটলৈ বেয়া নৰিয়াত পৰে আৰু
এটাৰ পাছত আনটোৰ সন্ধানত যেতিয়া গুৰু গোসাঁই নামানি, নীতি নিয়ম নামানি, সমাজৰ মৰ্যাদা, মান সন্মান, স্বাভিমান আওকাণ কৰি যি লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কেৱল চিন্তা কৰে, কাম কৰে, সেই ব্যক্তি সদায় অশান্তিৰ মাজতেই থাকিব লগা।